মাতমৰাত ঢকুৱাখানা বিধানসভা সমষ্টিত মাতমৰাত যিটো END ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া অব্যাহত আছে। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়ে দুবাৰকৈ ইয়াত পৰ্যবেক্ষণ কৰিছে, কিন্তু ইয়াত স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা কোনো ধৰণৰ গ্ৰহণ কৰা নাই। গতিকে আমি আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এই যিটো গৰাখহনীয়া, এই গৰাখহনীয়াটো অতি শীঘ্ৰে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কিয়নো এই চিঠি তাকলিপটা মটাৱাৰী ইতিমধ্যে মিনি 2 লেন যিটো ৰাস্তা বনাইছে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ, গতিকে একদম নিচেই কাষত লাগি আছে, 50 মিটাৰ মানেই আছেগৈ মটাৱাৰীলৈ। গতিকে এই গৰাখহনীয়াটো যদি প্ৰটেকশ্যন নিদিয়ে, গতিকে যিটো তেখেতসকলে বহু ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যিটো মিনি 2 লেনযুক্ত যিটো ৰাস্তা, এইটো তছনছ হৈ যাব। আৰু ইয়াৰ লগতে এই ৰাস্তাটোৱে নহয়, ঢকুৱাখানা আৰু মাজুলীবাসীক যথেষ্ট বিধ্বস্ত কৰিব। গতিকে আমি ইয়াৰ জৰিয়তে এখন দাবী জনাইছোঁ যে এই যিটো গৰাখহনীয়া অতি সোনকালে প্ৰটেকশ্যন কৰিব লাগে। মৰা এইটো পুৰণা END, এইটো আচলতে এতিয়া চেকবান হিচাপে এইটো হেৰি হৈ আছে, মানে চেকবান হিচাপে এইকণ অক্তিয়ালিভাৱে কাম কৰি আছিলে, কিন্তু এই চেকবান হিচাপে অক্তিয়ালিত কাম কৰি থকা এতিয়া মানে বানকণ ইতিমধ্যে মানে কি গৰাখহাই মানে হৈ আছে, অব্যাহত হৈ আছে। আৰু ইয়াতে আপোনাৰ আজি প্ৰায় 4 দিন ধৰি আজি ইয়াত মানে অব্যাহত হৈ আছে গৰাখহনীয়া। গতিকে ইয়াতে আজি প্ৰায় মানে 30 মিটাৰমান ঘূৰিছে। আমাৰ 3-4বাৰকৈ আমাৰ ইয়াত ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আহি গৈছে, কিন্তু আহি গ'লেও আপোনাৰ কি হৈছে, ইয়াত যিমান মানে আমাৰ মিনিষ্টাৰ আহি গৈছে ইমানেই গৰাখহনীয়া অব্যাহত আছে। গতিকে ইয়াৰ মূল কাৰণ হ'ল একচুৱেলি আমাৰ ইয়াত মানে চেহেৰাটো দেখাই দিয়াৰ নিচিনা হয়। ইয়াত মিনিষ্টাৰ আহি পেলাই চেহেৰা দেখাই গুচি যায়, কিন্তু মিনিষ্টাৰ যোৱাৰ 5 দিনৰ পৰাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত হৈ থাকে। গতিকে আমি ভাবোঁ কি আপুনিও মিনিষ্টাৰ মহোদয়ক আমি এইটোৱে অনুৰোধ জনাওঁ যে মিনিষ্টাৰ আহক, আহি পেলাই ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক।